কৰিমুদ্দিন বৰভূঞে পদত্যাগ পত্ৰখন মই দেখিলোঁ, বাকী দুজনৰ দেখা নাই। কিন্তু পদত্যাগ কৰাৰ আগতেই তেওঁলোকে বিজেপিৰ সৈতে মিতিৰালি কৰি ৰাজ্যসভাৰ তৃতীয়জন প্ৰাৰ্থী প্ৰমোদ বড়োক নিৰ্বাচিত কৰিবলৈ বুজা-পৰা কৰিছে। নমস্কাৰ, নামকেইটা মনত ৰাখি লওক। ইউআইডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা, জাকিৰ হুছেইন লস্কৰ আৰু নিজামুদ্দিন চৌধুৰী। বুধবাৰে সন্ধিয়াত NDAৰ এখন সভাত গুৱাহাটীত অনুষ্ঠিত ইউআইডিএফৰ এই তিনিজন বিধায়ক বিজেপি বিধায়কসকলৰ লগত একেলগে বহিছে, কথা পাতিছে আৰু এক চৰ্ত বা চুক্তি কৰিছে। সাংবাদিকসকলে জনোৱা মতে ইউআইডিএফৰ এই তিনিজন বিধায়কে এজন মন্ত্ৰীৰ নিৰ্দেশ বা অনুৰোধ ক্ৰমে ৰাজ্যসভাৰ তৃতীয়জন প্ৰাৰ্থী প্ৰমোদ বড়োৰ বাবে মনোনয়ন পত্ৰত স্বাক্ষৰ কৰিছে। ইউআইডিএফৰ এই বিধায়ক তিনিজনে এনেদৰে স্বাক্ষৰ কৰাৰ পিছত যেতিয়া ঘটনাটো পোহৰলৈ আহিলে, তেতিয়া দুজন মানে ইউআইডিএফৰ পৰা পদত্যাগ কৰিছে। কৰিমুদ্দিন বৰভূঞে পদত্যাগ পত্ৰখন মই দেখিলোঁ, বাকী দুজনৰ দেখা নাই। কিন্তু পদত্যাগ কৰাৰ আগতেই তেওঁলোকে বিজেপিৰ সৈতে মিতিৰালি কৰি ৰাজ্যসভাৰ তৃতীয়জন প্ৰাৰ্থী প্ৰমোদ বড়োক নিৰ্বাচিত কৰিবলৈ বুজা-পৰা কৰিছে। ৰাজনীতিত সকলো সম্ভৱ বুলি এটা কথা আছে যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো কথাতেই মিয়াক শাস্তি দিমি, মিয়াক শান্তিত থাকিবলৈ নিদিওঁ, আপুনিও নিদিব, মিয়া ৰিক্সাৱালা হ'লেও 5 টকাৰ ঠাইত 4 টকা দিবলৈ কয়। এনেধৰণৰ কথা বতৰা কৈ সাধাৰণ মানুহৰ মাজত হাই কাজিয়া, অশান্তি বঢ়াবলৈ সদায় অপচেষ্টা চলাই থকা বিজেপি দল আৰু চৰকাৰে এতিয়া ইউআইডিএফৰ সংখ্যালঘু বিধায়কৰ সমৰ্থনত ৰাজ্যসভালৈ তৃতীয়জন প্ৰাৰ্থী নিৰ্বাচিত কৰিব বিচাৰিছে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ নেতাসকলে ক্ষমতাৰ বাবে যিকোনো কাম, আৰু আমি সদায় কৈ আহিছিলোঁ যে ইউআইডিএফ আৰু বিজেপিৰ মাজত এটা বুজা-পৰা আছে। ইউআইডিএফ থাকিলেহে বিজেপিয়ে অক্সিজেন পাই থাকে। সেইবাবেই কংগ্ৰেছ দলে ইউআইডিএফৰ লগত মিত্ৰতা কৰা নাছিল আৰু নকৰে। আৰু ইউআইডিএফ বিজেপিৰ দৰে সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰি কংগ্ৰেছ দলে আন বিৰোধী গোটসমূহক লৈ, আন বিৰোধী দলসমূহক লৈ এইবাৰ অসমত চৰকাৰ গঠন কৰিবৰ বাবে প্ৰস্তুতি সম্পন্ন কৰিছে। ধন্যবাদ।